তো ফাইনেলি আহি পালোঁ দিচাং ৰিজৰ্ট চাওক ৰাতিপুৱা 6:30 মই যাব ওলাইছোঁ MSK আৰু আমাৰ নেক্সট লেভেল টিমৰ যি মিটআপ ৰাখিছে গুৱাহাটী সোণাপুৰত সেই মিটআপত যাব ওলাইছোঁ। হেল্ল' নমস্তে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰাই মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালো কুশলে আছে। এতিয়া মই যাম আপোনালোকক দেখাম যিমান পাৰোঁ মানে চেষ্টা কৰিম MSK ভাই মানে ইমান কি ক'ম আৰু MSK ভাইটো আপোনালোকে সকলোৱে অলৰেডি জানি গমেই পাইছে মানে যে MSK ভাই অসমত আহিছে। যে ভিডিঅ'টো বহুত ধামাকা হ'ব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গাইছ। তো জালুকবাৰী আহি গ'লোঁ জাষ্ট, কিন্তু মই ইয়াতে নানামো। তাৰমানে এইখন গাড়ীখন ISBT লৈকে যাব, যিহেতু মই সোণাপুৰ যাম দিচাং ৰিজৰ্ট। তো তাৰ কাৰণে মই ISBTত নামি ওচৰ হ'ব, তাৰ পৰা গুচি যাম মই ৰেডি। তো অল ৰাইট গাইজ, আহি পালোঁ ISBT। মোৰ সন্মুখত আছে ISBT। এই ISBT এইটো যোনটো কিবা হয় দলং হয়, অভাৰ ব্ৰিজ। তো ইয়াতে ভোক লাগিছে, কিবা এটা খাই যাম আৰু চুচু লাগি আছে। তো ইয়াতে চাওঁ হোটেলখনত, তো এইখনেই হয় ISBT। চাওক আপোনালোকে যদি দেখা নাই, তো ইয়াতে কিবা এটা খাই কেনে ফাইনেলি আহি পালোঁ দিচাং ৰিজৰ্ট। এইটো চাব পাৰে দিচাং ৰিজৰ্ট, এইখনেই হয়। এয়া চাওক দিচাং ৰিজৰ্ট আহি পালোঁ। তো এতিয়া ভিতৰত গৈ আছোঁ, একদম ফুল অন জছ মানে আজি মজা, একদম মানে ফুল অন জছত আছোঁ। আৰু মানে ইয়াতে বহুত কেইজন আহি ফ্ৰেণ্ড লগ পাই আছোঁ বহুত। তো নগাঁও চগাঁৱৰ পালোঁ, গুৱাহাটীৰ লগ, এনেকৈ মানে এনেকুৱা লাগিছে মানে আগৰ পৰাই ফ্ৰেণ্ড যেন তেনেকুৱা। আৰু বহুত বেছি ছাবস্ক্ৰাইবাৰ থকা মানে ল'ৰা লগ পালোঁ ইয়াতে, মানে ইউটিউবাৰ আমাৰ ব্লগাৰ। তো দেখাই আছোঁ মই ব্লগিং কৰি আছে এয়া চাওক। তো 45K প্লাছ ছাবস্ক্ৰাইবাৰ আছে আমাৰ ভাই। তো মানে কোনো এটিটিউড নাই, মানে আহি কেনে ধুনীয়া কৰি কথা পাতিলোঁ, ছাবস্ক্ৰাইব কৰিল, ফ্ৰেণ্ড হৈ গ'ল আৰু মানে ভাল লাগিল। ব্ৰ' কিবা ক'বা, কেনেকুৱা ফিলিং? এক্সাইটেড, বহুত এক্সাইটেড হয় না? MSK ভাই কক মানে মাত্ৰ ইউটিউবত চাই আছিলোঁ, আজি মানে ফাৰ্ষ্ট টাইম ৰিয়েল ফেচ টু ফেচ, একদম ফেচ টু ফেচ। এক্সাইটেড হ'বই, ইমান ডাঙৰ ফেন হয়। আৰু চাওঁ কি হয়, দেখা যাব পিছত। লগ পাওঁ নে নাই, আৰু ভাইক ছাপোৰ্ট কৰিব আপোনালোকে, ভাইক পুৰা ছাপোৰ্ট, ফুল পাৱাৰ দিব। চাওঁ এই ভাইক লগ পাই খুবেই ভাল লাগিল। মানে 45K ছাবস্ক্ৰাইবাৰ আছে, কিন্তু নো এটিটিউড, ইমানো নাই, 0 এটিটিউড না। যি কি নহওক মনিটাইজ হৈছে, মানে এটা গ্ৰ'থ আছে। সোনকালে 100K কৰি দিব। চাব তেওঁৰ ব্লগটো, চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিম, চাব পাৰে আপোনালোকে, ভিজিট কৰিব। গৈ কিনে দুটা চেনেল আছে ভাই, এটা হিন্দী দি কৰে, এটা বড়ো দি কৰে। আপোনালোকে চাব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব দেই। তো এতিয়া আমি ভিতৰলৈ গৈ আছোঁ না, থেংক ইউ ছ' মাছ। ভিতৰত আৰু চাওঁ ধুম মাচাবৰ কাৰণে ৰেডি আমি ভিতৰত গৈ আছোঁ। আমাৰ গৰুম দা, তো দাদাক লগ পালোঁ, গৰুম দাক আমাৰ। তো গৰুম দাক লগ পাই খুবেই গৰম। সেয়া বিকাশ দা, आप एक चीज बताओ, सलीम भाई के बारे में आपकी फेवरेट चीज कौन सी है? বঢ়িয়া লাগিল নেপালত যোনটো ভাই তহঁতে লগ পোৱা নিজৰ ভাই হয়, লগ পাই মৰম দিব ভাইক দেই। মজা লাগিল একদম চাই কেনে। এটা ফটো উঠাই দিব হা প্লিজ। আপোনালোকে আৰামত কথা পাতিব পাৰিব अभी आप बोलिए।
Hello, Assalamualaikum warahmatullahi wabarakatuh. This is your Mohsin Khan. Welcome to my YouTube channel. সবাইকে রিকোয়েস্ট আমরা প্রোগ্রাম চালাব নোৱাৰিম আমি প্ৰোগ্ৰাম এটা বন্ধ কৰিব লাগিব প্ৰোগ্ৰাম এটা বন্ধ হৈ যাব প্ৰোগ্ৰাম मुझे समझ नहीं आ रहा है कि अभी মানুহ ইমানে বেছি কি কৰিব আৰু মানে ঢাকা ঢাকি হৈ কিনে অলপ মানে কিদৰে হৈ গ'ল অলপ ফাইট টাইপ আনকণ্ট্ৰল মানে একদম কি ক'ব ইমান বেছি মানুহ হৈছে ইয়াতে চিচুৱেশ্যন আনকণ্ট্ৰল চাওক ইয়াতে মানে এনেকৈ ঘেৰাবন্দী কৰি ৰাখিছে পুৰা উপায় নাই কাৰণ ইমান মানুহ মানে কণ্ট্ৰল কৰিব নোৱাৰি যিহেতু সিহঁতৰো মানে এটা যিহেতু কি আছে ৰেচপনচিবিলিটি সেইকাৰণে स्टाइल में कर लिया आइए असम है यहाँ सब कुछ मिलेगा लाइन तो बना लो सब कुछ तो मिलेगा लाइन ষ্টৰীত আছিল এতিয়া ওচৰতে আছিল কিন্তু মই নটিচেই কৰা নাই जिनको फोटो चाहिए वो इनके लाइन के पीछे आ जाओ यहाँ पर 5 लोग ऐसे पीछे आ जाओ लाइन हो जाओ यहाँ से जगह खाली करो তো আজি এনেকৈ আমি লাইন ধৰি আছোঁ এয়া চাওক পাঁচজন কৰি যাব দিছে চেল্ফি উঠিবৰ কাৰণে অনলি চেল্ফি উঠিবৰ কাৰণে কিন্তু ব্লগ বনাব দিয়া নাই চাওক পিছত লাইন চাওক আপোনালোকে কিমান লাইন আছে চব লাইন ধৰি আছে এটা এটা চেল্ফিৰ কাৰণে না ভাই কেতিয়াবা গেছৰ চিলিণ্ডাৰত লাইন ধৰি পাইছিলি না বহুত পাইছা তেনেহ'লে এক্সপিৰিয়েঞ্চ আছে বঢ়িয়া ভাই পাইছিলি চিলিণ্ডাৰৰ কাৰণে ইমান লাইন ধৰি পোৱা নাই কিন্তু আজি চেল্ফি এটাৰ কাৰণে ভাইৰ কাৰণে আজি আমি ইয়াতে লাইন ধৰি আছোঁ পাঁচজন এই ইমান গৰম চাওক মানে ইমান ৰ'দটো নাই কিন্তু গৰমটো ডেঞ্জাৰ এয়া চাই কেনে গম মানে আমি পূৰা লাইন ধৰি আছোঁ এতিয়া যাম আমাৰ আহিব আৰু বেছি নাই আৰু আগত 7-8জন মান আছে তো অলপ সোনকালে পাই যাম তো পোৱাৰ পিছতে আৰু ৰক্ষা পাওঁ আৰু was not easy from the start. There were days when I fell apart. Just keep following your heart. তো ভাই ইমান ভিৰৰ মাজত ভিৰ ভাঙি কেনে হ'লে যেনেকৈ তেনেকৈ এখন ফটো ল'লোঁ MSK ভাইৰ লগত আমাৰ MSK ভাইৰ যেনেকৈ হওক MSK ভাইৰ লগত এখন ফটো ল'লোঁ চেল্ফি নহয় একদম মজা ফটো সমীৰণ দাই তুলি দিছে তো মজাছে তুলিলোঁ ভাই চেল্ফিতকৈ বেছি ভাল পাইছোঁ মানে বেক কেমেৰা দি বহুত ভাল লাগিছে সঁচাই আজি ফাৰ্ষ্ট টাইম লগ পালোঁ ফাৰ্ষ্ট টাইম ভিডিঅ'তে চাই থাকিছোঁ ভিডিঅ'তে তাকেই আজি চাই মানে ফেচ টু ফেচ ফেচ টু ফেচ একদম বহুত মানে ফিলিং মানে কি ক'ম আৰু মানে অচাম এইখিনিয়ে ক'ম আৰু মানে বহুত বেলেগ ভাল ফিলিং মানে এটা ফিল পাইছোঁ আজি এইটো এপি ফিজ আছে কিবা কিবি আছে ৰেড বুল এইবিলাকতো এতিয়া মানে নাখাওঁ আৰু ইমান বাজেটত নাই আমি তো চাওঁ কি খোৱা হয় আছে এইটো থৈ দে এটা স্প্ৰাইট লৈ আছোঁ আমি তো এটা স্প্ৰাইট ল'ম আমি তিনিজনে খাই দিম আৰু মজা আছে ঠাণ্ডা চাই লওঁ পূৰা ঠাণ্ডা আছে না ইয়াতে বহি খাব তো ইয়াতে খাম বহি বহি মজা আছে খাই লওঁ গ্লাছ লৈ লওঁ জিন্দগী মে পেহলি বাৰ ভাই
देखो एक स्प्राइट लेने पे मतलब एक स्प्राइट पीने पर मतलब इतना सब कुछ हम लोग को सर्विस मिल रहा है। ये देखो आलीशान वाला होटल पूरा खाली पड़ा है, देखो सोफ़ा ही सोफ़ा है वहाँ पे बैठने वाला सीट्स। और देखो हम लोग बस ये खरीदा, उसके लिए हम लोग को फैन पूरा लगा दिया। এটা ইমান সুবিধা এটা স্প্ৰাইটত কৈ হ'ল আৰু যাব ওলালোঁ। ইনুজ ভাইহঁতে ৰখি আছে, চাওক মাতি আছে। এতিয়া মানে ইয়াতে এজন ভাই লগ পালোঁ, পীয়ুষ ভাই, পীয়ুষ শাহ। ভাই কা চেনেল কা নাম বললো একবাৰ, পীয়ুষ শাহ ব্লগছ বুলি আছে। আপোনালোকে গৈ কিনে চাব, হিন্দীত ব্লগ বনায়। ছাপোৰ্ট কৰিব, সকলোকে ছাপোৰ্ট কৰিব লাগে, কাৰণ আপোনালোকে ছাপোৰ্ট কৰাতে একো নাযায়। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰি দিব। আৰু এতিয়া মই গৈ থাকোঁ, ৰেলৱে আচ্ছা লগা নাই। তাৰ পৰা ওলাই আহিলোঁ আমি, ইনুজ ভাই আৰু মই ওলাই আহিলোঁ। মানে কি কৰিম আৰু ইমান সময় আৰু মানে এতিয়াও চেল্ফি লৈ আছে, তো আৰু ঘৰতো যাব লাগিব। ৰাতিপুৱা মই 6টা বজাত গাড়ীত উঠিছোঁ ঘৰৰ পৰা, গোৱালপাৰাৰ পৰা ইয়াত আহিছোঁ একদম সোণাপুৰ। তো তেনেকৈ মানে নোখোৱা নলোঁ, আমাৰ পূৰা ভোক লাগি আছে, কি লাগি আছে। তো মানে জচে জচে আহিছোঁ আৰু ভিডিঅ' বনোৱাৰ নামত, কাৰণ মই আজিকালি ভিডিঅ' বহুত কম হৈ গৈছে মোৰ। সেইকাৰণে ভাল ভিডিঅ' দিবৰ কাৰণে আপোনালোকৰ ওচৰত ভাল ভিডিঅ' লৈ আহিব চেষ্টা কৰিলোঁ। যি ভিডিঅ'টো ভাল লাগিলে, আজিৰ ভিডিঅ'টো মানে বনাওঁতে বহুত কষ্ট হ'ল, এতিয়া চাব পাৰে। মানে বহুত বেছি কষ্ট কৰিলোঁ আজি ৰাতিপুৱাৰ পৰা। এই ভাইও কৰিছে, আমি সকলোৱে যিমান মানুহ আহিছে সকলোৱে বহুত কষ্ট কৰি দূৰৰ পৰা আহিছে। তো যেনেকৈ তেনেকৈ এখন মানে চেল্ফি পালোঁ আৰু MSK ভাইৰ লগত। কিন্তু তেনেকৈ ভিডিঅ' চিডিঅ' বনাব মানে দিয়া নাই, মানে সময় নহয়। যেনিবা মানে ইমান মানুহৰ লগত কেনেকৈ ভিডিঅ' বনাব পাৰে, মানে ব্লগ কৰিব দিব পাৰে, তো নোৱাৰিলোঁ সেইটো। কিন্তু মানে চেল্ফি এখন উঠিব পাৰিছোঁ, তো বহুত সেইখিনিৰ কাৰণে ধন্য মানিছোঁ আৰু মানে লাকি ফিল কৰিছোঁ। যিখিনি হওক মানে ইমান মানে ইনস্পিৰেশ্যন, যাক দেখি মানে ইউটিউবত মানে আজি ইউটিউবৰ ইষ্টেব্লিছ কৰিছে, মানে তেওঁলোকে ইষ্টেব্লিছ কৰিছে। তেওঁ মানে MSK হৈ গ'ল, মুম্বাইকাৰ নিখিল হৈ গ'ল, তেওঁলোকে ইষ্টেব্লিছ কৰা একদম মানে আমাৰ ইণ্ডিয়াত মানে ব্লগ কালচাৰটো। তো যিখিনি হওক মানে ভিডিঅ'টোত কষ্ট কৰিলোঁ, যিখিনি মই আশা কৰোঁ আপোনালোকে মৰম দিব, ছাপোৰ্ট কৰিব। তো এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে, মই অনুৰোধ কৰিছোঁ এটা হাম্বল শ্বেয়াৰ, মানে প্ৰত্যেকে 5জন মানুহ হ'লেও শ্বেয়াৰ কৰিব প্লিজ। মানে পাঁচজন মানুহ হ'লেও মানে শ্বেয়াৰ কৰিব। আৰু প্লিজ এই ভিডিঅ'টো চাই কিনে ছাবস্ক্ৰাইব নকৰা কৰি যাতে নাযায় ন। তো প্লিজ ছাপোৰ্ট কৰিব, অলপ ছাপোৰ্ট কৰক, যাতে আমিও অলপমান ইউটিউবত যাতে এটা কিবা ভাল কাম কৰিব পাৰোঁ, অলপ আগুৱাই যাব পাৰোঁ। তাৰ কাৰণে মানে অলপ আমাৰো মানে অলপ সপোন আছে বা কি আছে, ইচ্ছা আছে ভাল কাম কৰিব, ভাল কণ্টেণ্ট আনিব আপোনালোকক দেখাবৰ কাৰণে। তো সেইখিনি আমাকো মানে আপোনালোকে সেইখিনি কৰিব, অলপ ছাপোৰ্ট কৰিব আগুৱাই যাবৰ কাৰণে। তো তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এই 3টা কাম কৰি দিব প্লিজ। তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। টিল দেন বাই বাই এণ্ড টেক কেয়াৰ। আৰু ৰ'ব, লিভ ইয়ৰ লাইফ এণ্ড লিভ ইয়ৰ ড্ৰিম।